যদি তুমি নিট এস্পিৰেণ্ট হোৱা, নিট কোচিং লৈছা, তেন্তে আজিৰ ভিডিঅ'ত এনেকুৱা কথা শ্বেয়াৰ কৰিম যিবোৰ মই নিট কোচিং কৰাৰ সময়ত ফেচ কৰিছিলোঁ। প্ৰথমতে কৈ দিওঁ, যদি তুমি পেৰেণ্টছৰ প্ৰেছাৰত নিট লৈছা, মানে মা দেউতাকৰ প্ৰেছাৰত লৈছা, তেনেহ'লে তুমি প্ৰেছাৰ ফিল কৰিবাই। তোমাৰ ভিতৰৰ পৰা মানে সেই ফিলিংছটো নাহিব যিটো তুমি তোমাৰ হবি, তোমাৰ বাকী কামবিলাকত আহে। নিট বস্তুটো বাহিৰৰ পৰা যেনেকুৱা দেখা যায় আচলতে ঠিক তেনেকুৱা নহয়, ৰিয়েলিটিটো বেলেগ। যিবোৰে কৰি আছে তেওঁলোকেহে বুজি পাই আছে। ডিপ্ৰেশ্যনত যোৱাৰ প্ৰথম কাৰণটো কি জানে? সেইটো হ'ল এক্সট্ৰিম প্ৰেছাৰ। পেৰেণ্টছ, টিচাৰ, ছ'চাইটি সকলোৰে এক্সপেক্টেশ্যন বহুত হাই থাকে। কাৰণ যদি এটা ষ্টুডেণ্ট এইচএছ পাছ কৰে ছায়েন্সৰ পৰা 60%, 70% বা 80% বা 90% বা তাতকৈ ওপৰত, সেই ষ্টুডেণ্টবোৰে বেছিকৈ ফচি যায়। কাৰণ ভাল ষ্টুডেণ্টবোৰে নিটৰ কাৰণে প্ৰিপাৰেশ্যন কৰিবলৈ মানে সাজু হৈ থাকে, আৰু যদি সাজু নহয় তেন্তে মা দেউতাকৰ ফালৰ পৰা জোৰ জবৰদস্তি মানে সেইটো কৰাবলৈ মানে বাধ্য কৰাই দিয়ে। সেইটোতেই বাটেই দিয়ক, ক্লাছ 9ৰ পৰা এতিয়া ষ্টাৰ্ট হৈ আছে নিট প্ৰিপাৰেশ্যন। সৰু সৰু ল'ৰা ছোৱালীক যদি কোৱা হয় যে ডাঙৰ হৈ কি হ'বা, তেওঁ কয় ডক্তৰ হ'ম। তাতেই ফচাই দিয়ে মেণ্টেলি, ফিজিকেলি, আৰু তেওঁতো বুজি নাপায়। হায়াৰ ছেকেণ্ডেৰী পিছতহে বুজি পায় যে আচলতে ঘটনাটো কি হৈ আছে। আগৰ পৰাই হৈছে, তেওঁৰ ওপৰত টকা খৰচ হৈ আছে আৰু এক্সপেক্টেশ্যন বহুত হাই হৈ আছে। তেওঁ এতিয়া বাদেই দিব নোৱাৰিব আৰু ডক্তৰ বুলি মূৰত সোমাই দিয়ে একেবাৰে। এইটো হ'ল মেইন প্ৰব্লেম, যিটো এক্সট্ৰিম প্ৰেছাৰ হয় আৰু পিছত মানে সেইটোৰ পৰা বাহিৰ হ'বলৈ মানে বহুত টান হৈ যায়। 2 নম্বৰটো হ'ল কম্পাৰিজন। যিহেতু কম্পিটিশ্যনৰ যুগ, কম্পিটিশ্যন বহুত হাই। 22 লাখ ল'ৰা ছোৱালীয়ে এক্সাম দিয়ে, মাত্ৰ 40,000 বা 50,000 মানে গভৰ্ণমেণ্ট চিট আছে। 1 লাখৰ ওচৰত মানে প্ৰাইভেট গভৰ্ণমেণ্ট মিলি চিট থাকে, আৰু 22 লাখ ল'ৰা ছোৱালী এক্সাম দিয়ে। ভাবি চাওক কিমানবোৰ মানে ফেইল কৰি দিয়ে, কিমানবোৰ ফেইল কৰে। আৰু কৰিব, এইটো নৰ্মেল কথা। তুমি যিমানেই কষ্ট কৰা, তুমি যদি অলপৰ কাৰণে মানে কিবা প্ৰিপাৰেশ্যনত মানে হেৰফেৰ হৈ আছে, তেনেহ'লে তুমি চিট নোপোৱা। এইটো মানে তোমাক মেটাৰ কৰে এইটো। আৰু 22 লাখ ষ্টুডেণ্ট, বাকীবোৰতো ফেইল কৰিবই। চিট লিমিটেড, বছৰত এবাৰে এক্সাম হয় 3 আৱাৰ। যদি সেই 3 আৱাৰ্ছত তোমাৰ যদি মানে শৰীৰটো বেয়া থাকে, তোমাৰ অলপমান মানে 2-3 দিন ধৰি মানে কিবা এটা প্ৰব্লেম হৈছে, কিবা বেমাৰ হৈছে, তেনেহ'লে তুমি প্ৰিপাৰেশ্যনত অলপমান কমজোৰি হৈছে, তেনেহ'লে তুমি পিছ পৰি যাবা। এইটো নৰ্মেল কথা। আৰু 22 লাখ ষ্টুডেণ্টে দি আছে, পেৰেণ্টছবোৰে বুজি নাপায়, মা দেউতাকে বুজি নাপায়, ছ'চাইটিৰ মানুহেবোৰে বুজি নাপায়। তেওঁলোকে অকল ভাবে যে নিট মানে এক্সাম দিছে, পাছ কৰিব, ফেইল কৰিব, পাছ কৰিলে, ফেইল কৰিলে। এইটো এনেকুৱাতো কথা নহয়। আমাৰ ছ'চাইটি মানে এনেকুৱা মানে মাইণ্ড ৱাছ হৈ গৈছে না। নিট কৰিব লাগে, ছায়েন্সত পঢ়িলে নিট কৰিব লাগে, ডক্তৰ হ'ব লাগে, ইঞ্জিনিয়াৰ হ'ব লাগে। কিয়? সকলোৰে ক্ষেত্ৰত কিয় হ'ব লাগে? যিমানেই এজন ষ্টুডেণ্ট কষ্ট কৰক, অলপমান প্ৰব্লেম হ'লে তেওঁ চিট নাপায়। এইটো নৰ্মেল কথা। আৰু তুমি ইমান ভাবিব নালাগিব যে মই কিয় নাপালোঁ। এইটো তোমাৰ দোষ নহয়, এইটো ছিষ্টেমৰ দোষ। আজিকালি NTAৰ পৰা এই 2026ৰ যিটো মানে পেপাৰ হৈছে, এইটো লিক হৈছে। কওকচোন কি ক'ম? মানে ইফালে এনেকুৱা ষ্ট্ৰিক্ট দিয়ে এক্সাম হলত, এনেকুৱা চেকিং কৰায়, মানে একেবাৰে চিম্পল ড্ৰেছত যায় কিনে এটা পানীৰ বটল মানে ভালকৈ ল'ব পৰা নাযায়, মানে ট্ৰান্সপাৰেণ্ট ল'ব লাগিব। এটা ফটোকপি বেছি হ'লে ঘূৰাই দিয়ে। ভাবি চাওক এবাৰ। আৰু সেই NTAৰ পৰা মানে পেপাৰ লিক হয়, মানে কি ক'ম? আৰু ইয়াৰ পৰা বাহিৰ হ'বলৈ মানে এটাই ৰাস্তা আছে। তুমি যিমানবোৰ খৰচ কৰিছা, তোমাৰ মা দেউতাকৰ ফালৰ পৰা যিমানবোৰ খৰচ কৰিছা, তুমি ইমান এক্সপেক্টেশ্যন সকলোৰে আগত কৈ দিবা যে এক্সপেক্টেশ্যন নাৰাখিবা মোৰ ওচৰত, মই পাব পাৰোঁ, নাপাব পাৰোঁ। তোমাৰ যদি পৰীক্ষা ভালো হয় তথাপিও নক'বা, চিলেক্ট হোৱাৰ পিছত ক'বা, তাৰ আগত কোৱাৰ দৰকাৰেই নাই। 3 নম্বৰ কাৰণটো কি জানে? লং ষ্টাডি আৱাৰ প্লাছ ন' ব্ৰেক। যিহেতু এইচএছ ফাৰ্ষ্ট ইয়াৰ, ছেকেণ্ড ইয়াৰৰ 2 বছৰৰ চিলেবাছ একেলগে কমপ্লিট কৰিবলগীয়া হয়, আৰু এক্সট্ৰা বুক পঢ়িবও লাগে। লগতে যদি নেট কোচিং লোৱা যায়, তেনেহ'লে 2 আৱাৰ মানে লেকচাৰ এটেণ্ড কৰিব লাগে। ডেইলি 6 to 7 আৱাৰ ষ্টাডি কৰিব লাগে।
সেল্ফ ষ্টাডিটো বাদেই দিয়ক, তাৰপিছত ষ্টাডিও কৰিলে ক্লাছো কৰিলে তাৰপিছত আপোনাৰ মানে কাম নহ'ব, সেই দিনটো ভাল নাযাব। সেইটো অলৰেডি 8 ঘণ্টা 9 ঘণ্টা হৈ যাব। তাৰপিছত কি কৰিব লাগিব, MCQ সলভ কৰিব লাগিব। MCQ সলভ নকৰিলে নহ'ব। তাৰপিছত মক টেষ্ট দিব লাগিব এভৰি ছানডে বা এভৰি উইকত এবাৰ। আকৌ সেল্ফ ষ্টাডি কৰিব লাগে। যদি তোমাৰ হবি থাকে তেনেহ'লে সেইটো বাদ দিয়ক, মানে পাহৰি যাওক। তোমাৰ ৰিলেটিভছবোৰে কি কৈছে সেইবিলাক পাহৰি যাওক। তোমাক যদি কোনোবাই আঘাত দি কথা কৈছে সেইবোৰ সহ্য কৰি যাওক। পেৰেণ্টছবোৰে কেতিয়াবা গালি দিয়ে সেইবোৰ সহ্য কৰি যাওক। সকলো সহ্য কৰোঁতে মানে একেবাৰে মানে বাৰ্ণ আউট হৈ যায়। ভিতৰৰ পৰা একেবাৰে সেই এনাৰ্জিটো নাহে। ইম'শ্যনেলি যিটো মানে ছাপৰ্ট লাগে সেইটো নাথাকে। ইম'শ্যনেলি ব্ৰেক হৈ যায়, মানে মেণ্টেলিটিটো আৰু ভাল নাথাকে। নন ষ্টপ লাগি থাকিব লাগে, যাৰ কাৰণে মেণ্টেল হেল্থ বেয়া হয়, ব্ৰেইন লোড ল'ব নোৱাৰে। আৰু এতিয়া তুমি ক'ব বিচাৰিবা যে মানুহে চিলেক্ট হৈছে, শৰ্মাৰ লড়কা 700 পাইছে, তুমি কিয় পোৱা নাই, তুমি কিয় নোৱাৰা, পেৰেণ্টছবোৰে যদি কয় ইত্যাদি ইত্যাদি। মই আচলতে বুজাব নোৱাৰিম এই দুখবোৰ কেনেকুৱা থাকে। যিসকলে নেট কোচিং কৰিছে বা কৰি আছে তেওঁলোকে বুজি পাই আছে ভালকৈ। 22 লাখ এস্পিৰেণ্টৰ ভিতৰত 50,000 ল'ৰা ছোৱালীৰ ইণ্টাৰেষ্ট আগ্ৰহ বেছি থাকিবই, তেওঁলোকে কষ্ট কৰিবই। এইটো নৰ্মেল কথা। সকলোৱে একে ধৰণৰ কষ্ট কৰিব নোৱাৰে, আগ্ৰহ একে হ'ব নোৱাৰে। 1000-2000 ষ্টুডেণ্ট 1 মাৰ্কৰ কাৰণে মানে কম্পিটিশ্যন কৰে। ভাবি চাওক এবাৰ 1 মাৰ্কৰ কিমান ভেলু। 2 মাৰ্কৰ কাৰণে হাজাৰ হাজাৰ ল'ৰা ছোৱালীয়ে ফেইল কৰি যায়, চিলেক্ট নহয়। তেওঁলোকে কষ্ট কৰা নাই নেকি? তেওঁলোকে বহুত কষ্ট কৰিছে। 4 নম্বৰ কাৰণটো হ'ল ফিয়াৰ অফ ফেইলাৰ। এবছৰ নিট দিলোঁ, ঠিক আছে, 2 বছৰমান ড্ৰপ লৈ তাৰপিছত নিট দিলোঁ, এইটো যদি ফেইল কৰোঁ তেনেহ'লে বহুত প্ৰব্লেম হৈ যাব। পেৰেণ্টছবোৰে মানে জানেইতো, মানে মই পেৰেণ্টছক এনেকুৱা টাৰ্গেট কৰিছোঁ কাৰণ পেৰেণ্টছবোৰে আজিকালি মানে এনালাইচিছ নকৰে যে মানে নিট একচুৱেলি মানে কেনেকুৱা পঢ়া। তেওঁলোকেতো ছায়েন্সৰ সেই বুকবোৰো মানে বুজি নাপায়। অলপ যিসকলে বুজি পায় তেওঁলোকেতো বুজি পায়, আৰু বেছিভাগে বুজি নাপায়। আৰু যিবিলাকে নিট কোচিং কৰে একচুৱেলি মানে গাঁৱৰ পৰা মানে দুখীয়া ঘৰৰ পৰাই মানে নিট কোচিং কৰিবলৈ যায়, মানে ঘৰ বাৰী বিক্ৰী কৰি সেই নিট কোচিং কৰিবলৈ যায়। আৰু তেওঁলোকে সেই 2 বছৰমান নহ'ল, তাৰপাছত আৰু এবাৰমান কৰিলে হৈ যাব চাগে এনেকুৱা মানে এটা মাইণ্ডছেট। আৰু এবাৰ কৰিব পাৰা তুমি, আৰু এবাৰ কৰিলে হৈ যাব। আৰু সেই বছৰত যদি নাপাওঁ তেনেহ'লে তুমি ফেইলাৰ বুলি গণ্য হ'বা। তোমাক মানে কোনেও মানে দেখিব নহয় তেওঁ ফেইল কৰিছে, নিট কোচিং কৰিছে, কি কৰিলে এনেকুৱা কথা কৈ দিব। সেইকাৰণে ফিয়াৰ অফ ফেইলাৰ, মানে ভয় থাকে যে মই ফেইল কৰিম নেকি। আৰু যিটো মূৰত সদায় সোমাই থাকে যে ফেইল কৰিম, আৰু সেইটো অট'মেটিক কথা ফেইল হ'বই। যিসকলে মানে বহুত পইচা মানে ধনী লোক, মানে তেওঁলোকৰ মানে ইমান ভয় নাথাকে। তেওঁলোকৰ টকা পইচাৰ ইমান প্ৰব্লেম নাই। তেওঁলোকে ইমান টকা পইচা যদি লগায়ও তেনেহ'লে তেওঁলোকৰ প্ৰব্লেম নাই। আৰু সেই ষ্টুডেণ্টবোৰে মানে বেছি হেল্ডি থাকে। আৰু পুৰ ল'ৰা ছোৱালী মানে দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে বেছি কষ্ট কৰে, আৰু তেওঁলোকে যদি ফেইলো হয় তেনেহ'লে মেণ্টেলি ঠিক নাথাকে। আৰু বেছিভাগে কিছুমানেতো ছুইচাইড কৰিবলৈ মানে বাধ্য হৈ যায়। আৰু মই ক'ম যে মই নিট কেনেকৈ বাদ দিছোঁ, আৰু তাৰপিছত মোৰ লাইফটো মানে বহুত ভাল গৈ আছে। মই তোমালোকৰ লগত শ্বেয়াৰ কৰিম নেক্সট ভিডিঅ'ত, কিন্তু আজি ভিডিঅ'টো কমপ্লিট কৰি লওক। তোমালোকৰ লগত মানে মই আছোঁ, মই নিট কোচিং কৰিছোঁ, এইবিলাক বাদ দিছোঁ। মানে নিট চাওক, মানে গভছত পাব লাগে বা বেলেগ কিবা কৰিব লাগে, বহুত টকা ইনকাম কৰিব লাগে। টকাৰ লগত ডক্টৰ কিয় হ'ব লাগে? বিজনেছটো কৰিব পৰা যায় বা এটা টিচাৰো হ'ব পৰা যায় ভাল। টকা ইনকাম কৰিবলৈ হ'লে অকল MBBS কৰিব নালাগে, অকল ইঞ্জিনিয়াৰিং কৰিব নালাগে। এইটো মই বুজি পাইছোঁ আৰু তোমালোকৰ লগত পিছত শ্বেয়াৰ কৰিম। 5 নম্বৰটো হ'ল লেক অফ ইম'শ্যনেল ছাপৰ্ট। এইটো কৈছোঁ যে ইম'শ্যনেল ছাপৰ্ট বহুত কম থাকে, এইটো কৈছোঁ 5 নম্বৰটো। আৰু এতিয়া ক'ম যে এইবোৰ অলপমান যদি তুমি নিট কোচিং কৰি আছা, তুমি নিট কৰিব বিচৰা বা মানে তোমাৰ ইণ্টাৰেষ্ট আছে ভিতৰৰ পৰা, তেনেহ'লে তোমাক ক'ম যে এইবোৰ সলিউশ্যন কি, এইবোৰৰ পৰা ইগন'ৰ কৰি তুমি নিট কেনেকৈ কোৱালিফাই কৰিব পাৰা, তোমাক মানে তুমি এটা হেল্ডি লাইফ মানে জীয়াই থাকিব পাৰিবা, তোমাৰ নিট স্ক'ৰিং ভাল হ'ব। তো তাৰ কাৰণে কিছুমান সলিউশ্যন তোমাক দি আছোঁ। কি কৰিব লাগিব, তোমাক কি কৰিব লাগিব জানা? একচেপ্ট ৰিয়েলিটি, একচেপ্ট কৰিব লাগিব যে কম্পিটিশ্যন আছে, বহুত টান হয়, 2 বছৰ 3 বছৰ যাব, এইটো একচেপ্ট কৰিব লাগিব। আৰু তোমাক এটা ভাল উপদেশ দি আছোঁ যে তুমি
এবছৰত মানে কমপ্লিট কৰিব বিচাৰিবা, মানে একেবাৰে জান লগাই দিবা, মোবাইল মানে ৰিল স্ক্ৰলিং, পেৰেণ্টছ ৰিলেটিভছ এইবোৰ বাদ দিয়া, অকল এবছৰ লগা, এবছৰত যদি হয় হ'ব, নহ'লে বাদ দিয়া, নহ'লে একেবাৰে বাদ দিয়া। মই এইটো ক'ম যে একচেপ্ট ৰিয়েলিটি, তুমি ৰিয়েলিটিটো বুজি পোৱা, একচেপ্ট কৰা। নিট এটা টাফ এক্সাম, নিট এটা টাফ এক্সাম, কিন্তু লাইফত ই একমাত্ৰ অপশ্যন নহয়, বহুত অপশ্যন আছে। আজিকালি নিজৰ হবিবোৰ মানে প্ৰফেশ্যনেলি মানে মানুহক দেখুৱাই লাখ লাখ টকা ইনকাম কৰি আছে, কিমান ইনফ্লুৱেঞ্চাৰ আজিকালি দেখুৱাই আছে, মানে মই কি ক'ম, মানে মই হিচাপৰ বাহিৰত মানে সেইবিলাক মই তোমালোকৰ লগত সকলো শ্বেয়াৰ কৰিম। কিন্তু নিট একমাত্ৰ উপায় নহয় জীৱনটো জীয়াইবলৈ, নিট একমাত্ৰ উপায় নহয়, MBBS একমাত্ৰ উপায় নহয়, ডক্টৰেই নহয়, ইঞ্জিনিয়াৰিঙেই নহয়, বেলেগ আৰু বহুত আছে, হাজাৰ অপশ্যন আছে। 2 নম্বৰটো হ'ল ষ্টপ কম্পাৰিজন। নিজক আনৰ লগত তুলনা নকৰিবা। তুমি যদি লাহে লাহে পঢ়া, সেইটো তোমাৰ ভিতৰৰ পৰা আহে, সেইটো তোমাৰ পাৱাৰ, সেইটো তোমাক পাৱাৰ, তুমি প্ৰাউড ফিল কৰিব লাগিব। বেলেগৰ লগত তুলনা কৰি লাভ নাই। তুমি হ'ব বিচাৰিবা, তুমি বেলেগৰ লগত বেলেগ হ'ব নিবিচাৰিবা। এইটো মই ক'ম, তুমি তোমাৰ জাৰ্ণিত আছা, তুমি ভাল আছা। ষ্টপ কম্পেয়াৰিং। 3 নম্বৰটো হ'ল টেক ব্ৰেকছ। প্ৰতিদিন ৰিলেক্স কৰিবা। এই সপ্তাহমানত স্যাটাৰডে সানডে, মই ক'ম স্যাটাৰডে সানডে 2 দিন মানে একেবাৰে পঢ়া শুনা বাদ দি মানে মানে তোমাৰ যিটো ভাল লাগে সেইটো কৰিবলৈ বিচাৰিবা। 2 দিন একেবাৰে ৰিলেক্স ল'বা, মিউজিক শুনা, ৱাকিং কৰা, মাইণ্ড ফ্ৰেছ কৰিবলৈ মানে অলপমান ফুৰিবলৈ যোৱা, ৰিলেটিভছ মানে ফ্ৰেণ্ডছ, নেগেটিভ মাইণ্ডেড পিপল মানে নেগেটিভ মানুহৰ পৰা দূৰত থাকা, তেওঁলোকৰ মানে ওচৰত নাযাবা, তেওঁলোকক ওচৰত আহিবলৈ নিদিবা, এইটো মানে মই ক'ম। আৰু তুমি টেক ব্ৰেকছ, মানে যিমান মানে ডাঙৰ মানুহ আছে না, যে নিট পাইছে, ঠিক আছে, নিট পাইছে বা বেলেগ ভাল কাম কৰি আছে, তেওঁলোকৰ পৰা উপদেশ নল'বা। তোমাক যাক ভাল লাগে তুমি তাৰ পৰা উপদেশ ল'বা, বেলেগৰ পৰা যদিও উপদেশ দিয়ে সেইবোৰ শুনিবা আৰু মূৰত সোমাবলৈ নিদিবা, ঠিক আছে। 4 নম্বৰটো হ'ল টক টু সামন। তোমাৰ প্ৰব্লেমবোৰ তোমাৰ প্ৰিয় মানুহবোৰক শ্বেয়াৰ কৰা। এতিয়া ক'বা যে মোৰ প্ৰিয় মানুহ নাই, মোৰ যিবোৰ প্ৰিয় মানুহ আছে তেওঁলোকে মোৰ ওপৰত মানে এনেকুৱা কি কৰি আছা, কি কাম কৰি আছা, এনেকৈ সুধি থাকে। তেনেহ'লে মই ক'ম যে তুমি তোমাৰ লগত টক কৰা, মানে তুমি তোমাৰ নিজৰ লগত মানে কথা কোৱা। তোমাৰ ফেমিলি হ'ব পাৰে, তোমাৰ ফ্ৰেণ্ডছ হ'ব পাৰে, তুমি শ্বেয়াৰ কৰা, তুমি শ্বেয়াৰ কৰিব লাগিব। আৰু যদি তুমি শ্বেয়াৰ কৰা তেনেহ'লে তোমাৰ মনটো বহুত হালকা হয়, আৰু তুমি মানে খামিনা দোস্ত বনোৱা, যিবোৰে মানে একেবাৰে হাই হল্লা কৰিবলৈ ভাল পায়, পূৰা একেবাৰে মানে দৌৰি ফুৰি ভাল পায়, মানে বিন্দাছ ফূৰ্তি কৰিবলৈ ভাল পায়, তেওঁলোকৰ লগত ফ্ৰেণ্ডছ বনোৱা আৰু শ্বেয়াৰ কৰা, আৰু বিন্দাছ লাইফটো এনজয় কৰা। আৰু এইবিলাক জাৰ্ণিটো থাকিবই, কিন্তু এনজয়টো কৰিব লাগিব, এইটো জৰুৰী, কাৰণ লাইফটো মানে নিজৰ বডিটো সেইবোৰ মানে বিচাৰে। 5 নম্বৰটো হ'ল বেকআপ প্লান ৰাখা। যদি নিট নহয়, মই ক'লোঁ নহয় যে এবছৰ 2 বছৰ, এবছৰ মাইণ্ডছেট ৰাখা, এবছৰ হ'লে হ'ব, নহ'লে নাই, বেলেগ ফিল্ডত যাম। কিমান আছে ছায়েন্সৰ পৰা, মই ছায়েন্সৰ পৰা 20 কেৰিয়াৰ অপশ্যন মই এই চেনেলত আপলোড কৰিছোঁ, তুমি চাব পাৰা। ছায়েন্সৰ পৰা যদি তুমি হাই ছেকেণ্ডেৰী পাছ কৰা, তোমাৰ 20+ কেৰিয়াৰ অপশ্যনৰ বিষয়ে মই আলোচনা কৰিছোঁ, আৰু বহুত আছে। তুমি এই পৃথিৱীত জানা কোনো ধৰণৰ মানে নাই, বাধা নাই যে তুমি এইটো কৰিব নোৱাৰিবা, এইটো কৰিব নোৱাৰিবা, তুমি সকলো কৰিব পাৰিবা। কোনে বাধা দিছে? এই পৃথিৱীত তুমি অকলে আহিছা, অকলে যাবা, আৰু তোমাৰ জীৱনটো একেবাৰেই মানে এটাই জীৱন, এবাৰ গুচি গ'লে আৰু নাহে। সেইকাৰণে তোমাৰ নিজৰ লাইফটো, তোমাৰ মনৰ কথা শুনা। কিমান আছে, তুমি BSc কৰিব পাৰা, ফাৰ্মাচী কৰিব পাৰা, নাৰ্ছিঙো কৰিব পাৰা, ভাল টিচাৰ হ'ব পাৰা, ভাল মানুহ হ'ব পাৰা, বহুত আছে। মনত ৰাখিবা, এক্সাম তোমাৰ লাইফৰ এটা পাৰ্টহে মাত্ৰ, লাইফটো নহয়। তুমি ডক্টৰ নহ'লেও তুমি সফল হ'ব পাৰিবা, সাধাৰণ কথা। নিজক বিশ্বাস কৰা, তুমি ভবাতকৈ তুমি বহুত বেছি শক্তিশালী।